एकदम बढ़िया लागिছে दे खाइके। नमस्कार बन्धुসকল, पुनर भिडियोलाई स्वागतम जनाइछु। আজি আমি মানে আগত গোল লগাই কেইটা মানে আমি আজি নদীত গৈ আছো। নদী কিনাৰ মানে কি কেলে গৈ আছো এইটো সব ভিডিওত দেখা পাবে। শেষলৈকে চাই থাকক, লাগি থাকক ভিডিওত। আৰু ইয়াত আছে ব্ৰইলাৰ মাংস আৰু আজি এইটোকে বনাই কিনি খাম। নদী কিনাৰত এটা মজাই বেলেগ লাগেতো, পুৰি কিনি খাম। এইটো চাই থাকিব আজিৰ এই रोस्टेड ভিডিওটো। रोस्टेड चिकेन रोस्टेड কৰিম আজি। অলপ আছে যিহেতু ইমান টিকা ফটা ৰ'দ দি আছে, এটা কি কম মানে ভাষাই নাই এতিয়া। মানে লগাৰে কেইটা সব আগত আমাৰ জুই জ্বলি গ'ল। এতিয়া চাব পাৰিব ইয়াত আছে আসল মালটো। এইটো নহ'লে এই জুইৰ একো কাম নাই মানে গৰম দিনত। এতিয়া একদম ভালকে জুই চলিলে মানে দেখিব পাৰিব জ্বলিলে। ইয়াত সব অডিয়েন্স কেইটাও আহিছে, সব নাঙে নাঙে আহিছে, সব চাব পাৰিব। ইয়াক আজি কুকমেন দিছো ইয়াত। ও ভাই জলদি জলদি কৰ না কেমেৰা। এই নদীৰ ভিউটো চাওকচোন, ইমান ধুনীয়াকে দেখা। রেডি হয়েছে দে আমার রেসিপিটো, আমার রোস্টেড চিকেনটো। এটা পড়লেই খেলা এটা পড়ি গল মাতৃভাষাটো। এটা অলপ পিছত একদম ভালকে রেডি হয়ে যাব, তেতে আমি খোৱা দেখাই দিম। এতিয়া অলপ এইফালৰ নজাৰা কেইটা চাব পাৰিব একবাৰ। চাৰিওফালে ইয়াত ধান ৰুই আছে, মানে ইয়াত ধান ৰোৱা হয়নে এইটো হিচা হয় এইটো নাজানো, মানে দেখিব পাৰিব। একদম অলপ চিনেমেটিক শর্ট টাইপৰ দেখিব পাৰিব ভিডিওটো। উইদাউট গিম্বলত হয় এইটো। একদম নদীত সব লৰাকেইটা গা ধুই আছে দে, এইটো চাব পাৰিব। মোৰ কেমেৰাৰ জুমটো অনলি 8x হয়, এইকাৰণে অলপ এনেকা দেখা পায় বাৰু। এটা সিহঁতি দুজন ৰেচ লোৱা, মানে তলত ডুবি কিনি কোনে মানে কিমান দূৰলৈকে মানে শ্বাস বন্ধ কৰি যাব পাৰিব এইটো চাই ল'ম। ৰেডি 1 2 3 গো গো। এইয়া চাব ডুবি গ'ল ফাইনেলি সিহঁতি। এতিয়া ক'ত ওলাব, কোনে ফাৰ্ষ্ট ওলাব, দুজন চাই থাকক দেই। এইজন ফাৰ্ষ্ট ওলালে, এইজনৰ অলপ শ্বাসটো উশাহটো অলপ কমতি হ'ল বাৰু। যিহেতু মই তাত ভিডিঅ' দুজন চেলেঞ্জ মানে কোনে পাৰিব কম্পিটিশ্যনটো লগৰ সময়ত, মানে ইয়াত অলপতে খাই দিয়া নাই দেই ইয়াত। একদম সি মাতিছে বাৰু, ঠিক হ'লে চাব। খাই কিনিও লগাই দিছে, মানে এনেকা আছে। এই গাঁৱৰ ল'ৰাখিনি এনেকা আছে। এতিয়া ৰেডি হৈ আছে, ভালকে খাব লাগিব। এনেকে নাখাবি গো। চাওক খাই আছে, এইটো অলপ অলপ হৈ কিনি কেঁচাই খাই দি আছে। লেগ পিসটো একদম রেডি হয়ে গেলে খাবলে বাকি আছে। একদম बढ़िया লাগিছে দে খাইকে। সব লৈ গ'ল মানে মিনতি জল এইটো পুৰা পাটিখিনি সব লৈ কিনি, মানে সব এটা লৈ কিনি পলাই গ'ল। এটা অলপ বেলেগ টাইপৰ মানুহ হয়, মোৰ নিচিনা নহয় বাৰু। চাক ইমান তেল লাগি গৈছে। মানে ভাষাই নাই, মানে এইটো এনেকৈ
পুৰি কিনি খাবলৈ কি ক'ম আৰু এনেকা টেষ্টি হৈ গ'ল যিহেতু এইটো লেগ পিচ আছিলে আপুনি সকলোৱে এনেকৈ একবাৰ বনাই কিনি খাব একদম নদী কিনাৰত বহি এনেকৈ তেতিয়া বহুত ভাল লাগিব মানে মজাই বেলেগ লাগিব এনেকৈ খালে গা ধুই কিনে নদীৰ পৰা ওলালো এটা ফাইনেলি সব ভিডিঅ'টো লাহে লাহে এণ্ডিং হোৱাৰ সময় হৈ আছে এতিয়া জাল পাতিছিলে মানে দেই সিহঁতে এতিয়া মিলাই আছে চাব পাৰিব এইটো দীঘল আছিলে জালটো তাৰপিছত মাজতে কাটি দিলে মানে মই ক'লো মানে আধা আধা হয় জালটো কাটি দিলে মাজতে কাটি দে বুলি ক'লো মাজতে কাটি দিলে কাটি দিয়াটো মানে তাৰপিছত জালৰ পৰা ওলাইছে মাছ চাব এইটো ক'ত গ'ল আৰু আছিলে মানে সব পুৰি কিনি জ্বলাই কিনি খাই গ'ল তাতে মানে জুই জ্বলিছিলে যে তাত আৰু এতিয়া ইমানলৈকে চাই আছে যদি মই ইমান কৈ আছো ইয়াৰলৈকে চাই আছে যদি লাইক কৰি দিব ভিডিঅ' আৰু ইয়াত ল'ৰাকেইটাই চব মানে ৰেষ্ট কৰি আছে মানে গছৰ ছাঁত আৰু সি মোক বান কৈ আছে এইটো জালটো ইয়াত এইটো নহ'লে ওলাব নহয় এইটো বান্ধিব লাগে কেছটো এইটো আৰু এতিয়া এইটো ট্ৰাইপডৰ পৰা হৈ আছে অলপ মোবাইলটো হিলা নাই ইমানেই ভাল চাব পাৰিব একবাৰ নজাৰা जो तुम ना हो गानू गाय আছে আমারে जो तुम ना हो बोली फुल 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 गाय के नहीं बनाई दे सुन एक बार भाई हां फुल 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 यो यही सही है यस्तो सही बानिस तो हैन मारे कास और बान्दिब लागे बान्दिब लागे तु पाएन न रसी तु त्यतिने गले सब आको रास्ता खुली गले माने एकदम बिया देखे तु बान्दिब लागे চলাইছে যিটো এইটো মাছও পাইছে কিন্তু মোক দিয়া নাই যে খাবলৈ এটাও